ফ্ৰেণ্ডছ, আমি আজি অষ্টম মানে ইণ্টাৰনেশ্যনেল কৃষি মেলালৈ আহিছোঁ। এয়া আপোনালোকে দেখিছে বিভিন্ন মানে যন্ত্ৰপাতি, ট্ৰেক্টৰৰ পৰা আদি কৰি ৰোৱা বুটা, ধান কটা, সকলো মানে মেচিন পাব ইয়াতে, গাড়ী পাব ইয়াতে উপলব্ধ। আপোনালোকে কেনেকৈ যোগাযোগ কৰিব লাগে কৃষি বিভাগৰ লগত, ছাবচিডি কেনেকৈ পাব পাৰে, কেনেকৈ সুবিধা আছে, কি কৃষকৰ কাৰণে কি সুবিধা দিছে চৰকাৰে, কিমান ছাবচিডি দিব, বিভিন্ন এইবিলাক হ'ল পিঠাগুড়ি বানিব পৰা। আমি পিঠাগুড়ি বনাওঁ, এইটো পিঠাগুড়ি এইটো অলপ কমাৰ্চিয়েলি বনাব পাৰে। এইটো ইলেক্ট্ৰিক হৈ চাগে, ইলেক্ট্ৰিক নহয়, ডিজেলৰে মানে সৰুকৈ আৰু এইখন হ'ল ৰোৱা বুটা। আপোনালোকে ইয়াতে আহি যোগাযোগ কৰিব পাৰে। বিভিন্ন মানে কোম্পানী টাই আপ আছে অসম চৰকাৰ কৃষি বিভাগৰ লগত। বহুত ছাবচিডি দিয়ে বোলে শুনিছোঁ, বহুতকে দিছেও, এতিয়া আমি ইতিমধ্যে পাইছে বুলি শুনাও পাইছোঁ। আপোনালোকে যোগাযোগ কৰিব পাৰে। কৃষি বিভাগৰ পৰা মানে হেৰি কৰিছিল, খোৱা লোৱা গাড়ী ফ্ৰী দিছে। আমাৰ বকৰ মানে এগ্ৰিকালচাৰ অফিচৰ পৰা আমি এখন বাছ দিছে কাৰণে আমি 30 জন আজি আহিছোঁ এই মেলালৈকে। আজি মানে প্ৰথম দিন, 3 দিন হ'ব। এয়া আপোনালোকে দেখিছে ভেনিলা গছ, ভেনিলা খেতিৰ বিষয়ে আপোনালোকে বহুত ভিডিঅ' দেখিছে, ইউটিউবতে হওক, ফেচবুকতে হওক। বহুত মূল্যৱান ভেনিলা। আৰু বিভিন্ন যোৱা বছৰ আহিছোঁ ন আমি, সপ্তম মানে কৃষি মেলালৈ নাৰ্চাৰীবিলাক ফুল গছ গছনি বহুত লৈ আহে ইয়াতে, বিভিন্ন জেগাৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা আহে। ধুনীয়াকৈ কাৰ্পেট পাৰি দিছে ইয়াতে। বিভিন্ন প্ৰজাতিৰ অৰ্কিডবিলাক ইয়াতে লৈ আছে, আপোনালোকে ইয়াৰ পৰা কিনিব পাৰে। বহুত দাম হয় এইবোৰ অৰ্কিড। এয়া লেটুচ, মানে এইটো পাচলি, এইটো আপোনালোকে বাৰ্গাৰ বনাব পাৰে, মিলি যাব কেঁচা বাৰ্গাৰ বনাব, আনকি ভাজিও খাব পাৰে। এইটো হ'ল চাইডত আছে স্পিনাচ। আনকি এইটো খোৱা লোৱাৰ বাহিৰে ডেক'ৰেশ্যন হিচাপে, ফুল হিচাপে সজাই ৰাখিব পাৰে, মৰম লাগে বহুত। আৰু আপোনালোকে দেখিছে চাগে চকলেট হয়, ইয়াতে এডাল তেখেতসকলে ৰাখিছে কিনিলাখেতি। আমি আহিলোঁ এতিয়া আন এটা ষ্টললৈকে। এতিয়া হ'লে চাওঁ, এইটো হ'ল কেণ্ডেল আৰু এইফালে আছে চাবোন। হেণ্ডমেড মানে প্ৰডাক্টছ হয় এইবিলাক, মানে এইবিলাক কেণ্ডেল হাতেৰে বনাইছে তেখেতসকলে। পাৰফিউম দিছে, ধুনীয়া গোন্ধাই কেণ্ডেলটো জ্বলি থাকিব, ধূপকাঠিৰ নিচিনা পাৰফিউমটো জ্বলি থাকিব। আমাৰ অসমৰ কৃষি মন্ত্ৰী মানে এতিয়া ট্ৰেক্টৰ চলাই আছে, মানে খেতিয়কবিলাকৰ লগত ভাল লাগিছে মানে। আৰু আশা কৰোঁ ভালে কুশলে থাকিলে নেক্সট ইয়াৰ আহিম। এইটো বোলে মানে ফটো তোলাৰ কাৰণে, মানে ভিডিঅ'ৰ কাৰণে ফটো উঠাৰ কাৰণে নাজানো কি বনাইছে, মানুহবিলাক ফটো উঠিছে কাৰণে এপাক কমিটিয়ে নহ'ব। বাপৰে, কেনে লাগিছে কমেণ্ট কৰিব ফ্ৰেণ্ডছ। লাষ্ট টাইমত মানে ফটো কেইখনমান উঠি মানে বিদায় মাগিলোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ। থেংক ইউ। আগলৈকে মোৰ ভিডিঅ'বোৰ চাই থাকিব।
ঘূৰোঁতে ফ্ৰেণ্ডছ মানে প্ৰায় আবেলি হৈ পৰিল। এতিয়া আমি ঘৰলৈ যাওঁ। বাছখন ৰখি আছে চাগে, বহুত দূৰত ৰাখিব লগা হৈছে, পাৰ্কিঙৰ জেগা নাই যে। ফ্ৰেণ্ডছ আজিলৈকে ইয়াতে সমাপ্ত কৰোঁ। বাই বাই।